ভিউটো আজি কিমান ধুনীয়া হৈ আছে। আমিও এতিয়া গৈ থাকোঁ ঘৰলৈ, বলক ঘৰত গৈ লগ পাম আকৌ। ফাইনেলি আমিও আহি ঘৰ পালোঁ আৰু পোনে আহি বিচনাতে বহি ল'লেহি আৰু এইপিনে আমাৰ পোৱালিটোৱে খেলি আছে। গাইজ কথা এটা হ'ল হা, দিনত ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ, যিহে গৰম। তাৰপিছত এতিয়াহে ষ্টাৰ্ট কৰিছোঁ বনাবলৈ। আৰু গাইজ এইফালে পোৱালিটোৱে আমনি কৰি আছে, মাকক দি পিনে আকৌ আপোনালোকৰ লগ পাম। গাইজ এইফালে সূৰ্য দেৱতাটো চাওকচোন, ৰাতি 6টা বাজিব হ'ল, কিন্তু তেওঁ মাৰ যোৱাই নাই। ইমান গৰম আজি। আপোনালোকৰ ফালে গৰম কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। গাইজ মোৰো এতিয়া অলপ কাম আছে, মই কৰি লওঁ। আৰু এইফালে চাওকচোন কাপোৰ চেটেলি বেটেলি হৈয়ে আছে, এইকেইটা জাপি লওঁ, আকৌ আপোনালোকক লগ পাম। গাইজ ময়ো এতিয়া কাম কৰি এটালোঁ আৰু আমাৰ পোৱালিটো আকৌ আহিলে, কিদৰে খেলি আছে চাওকচোন। আৰু গাইজ পোৱালিটোৱে মানে ডায়েকৰ শিখৰটো লৈ আছিলে, যেতিয়াই তাৰ হাতৰ পৰা কাঢ়ি লওঁ সি চিঞৰি একদম মোৰ লগত কাজিয়া লাগিবলৈ আহে। কেনেদৰে যে কাজিয়া লাগিছে চাওকচোন। আৰু গাইজ এইফালে আমাৰ মানুহজন পালেহি, কামলৈ গৈছিল, কামৰ পৰা আহি গা পা ধুই অলপ উলিয়াই দিছোঁ আৰু আপোনালোকৰ আগত। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।